নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টি বটনটো দবাই দিব। এই অৰুন্ধতী আঁচনিৰ পৰা আপুনি 30,000 টকা পাবলৈ কেনেকুৱা যোগ্যতা হ'ব লাগিব, কি থাকিব লাগিব আৰু কেনেদৰে এপ্লাই কৰিব সকলো মই জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ৱেবছাইটটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম, আপুনি ডাইৰেক্ট আহি এপ্লাই কৰিব পাৰিব। প্ৰথমতে আমি যোগ্যতাটো চেক কৰিম। ইলিজিবিলিটিত ক্লিক কৰিব। তলৰ পিনে আহিব, আহি কিনে লিখিম যোগ্যতাৰ মাপকাঠি। বিবাহ পঞ্জীয়নৰ সময়ত কইনা আৰু দৰাৰ নিম্নতম বয়স ক্ৰমে 18 পৰা 21 বছৰ হ'ব লাগিব। আবেদনকাৰীৰ বিয়া পঞ্জীয়নভুক্ত হ'ব লাগিব। আবেদনকাৰীৰ বিয়া 2019 1 ডিচেম্বৰ, তাৰ পিছত বিয়া সম্পন্ন হ'ব লাগিব। লগতে 2020 1 জানুৱাৰীৰ পিছত হ'ব লাগিব। আৰু এই আবেদনকাৰীয়ে অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনি পাবলৈ আবেদন কৰিব লাগিব। আবেদনকাৰী অৰ্থাৎ কন্যাৰ ঘৰৰ বাৰ্ষিক আয় 5 লাখতকৈ কম হ'ব লাগিব। আবেদনকাৰী প্ৰথম বিবাহ হ'ব লাগিব, তেতিয়াহে এই লাভালাভ সুবিধা লাভ কৰিব। আৰু ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়ৰ চাহ জনজাতি লোকৰ বাদে বাকী যিবিলাক জনজাতি আছে সেইবিলাক HSLC পাছ কৰা হ'ব লাগিব। দুয়োটাতে প্ৰযোজ্য কন্যা আৰু দৰাৰ। অকল চাহ জনগোষ্ঠীৰ বাবে শিক্ষাগত অৰ্হতা অৰ্থাৎ হাইস্কুল শিক্ষান্তৰ সুবিধা নাই, যিহেতু তেওঁৰ কাৰণে প্ৰযোজ্য নাই। তেওঁলোকে HSLC পাছ নকৰিলেও এই সুবিধা লাভ কৰিব। এতিয়া আমি কিদৰে এপ্লাই কৰে তাৰ বিষয়ে জনাই দিম, আপোনালোকে ভিডিঅ'টো চাব। চিটিজেনত ক্লিক কৰি আপুনি এপ্লাই অনলাইনত ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ্মখন আপুনি ইংলিছত, অসমীয়াত, বাংলাত যিটো সুবিধা হয় আপোনাক, অসমীয়া হ'লে অসমীয়াত ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ্মখন অ'পেন হ'ব। আপুনি তলৰ পিনে আহিব, অৰুন্ধতী স্বৰ্ণ আঁচনিৰ যোগ্যতা সামাজিক সম্প্ৰদায় ক্লিক কৰি দিব। চাহ জনগোষ্ঠীৰ ফালৰ পৰা হ'লে 3 টাইপেছ ক্লিক কৰিব, আৰু নহয় যদি অন্যথা আদাৰ্ছত ক্লিক কৰিব। পৰিয়ালৰ বছৰেকীয়া আয় আপোনাৰ ইনকাম লিখি দিব, এনুৱেল ইনকামটো কিমান হয়। আপোনাৰ বিয়া বিশেষ বিবাহ আইন 1954 অধীনত পঞ্জীয়ন হয়নে, হয় যদি হয় দিব, নহয় যদি নহয় দিব। এয়া আপোনাৰ প্ৰথম বিয়া হয়নে, হয় যদি হয় দিব, নহয় যদি নহয় দিব। আপুনি অতি কমেও HSLC অথবা সম পৰ্যায়ত পৰীক্ষা উত্তীৰ্ণ হয়নে, হয় যদি হয় দিব, নহয় যদি নহয় দিব। জিলাৰ নাম আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ইয়াৰ পৰা উপপঞ্জীয়ক অৰ্থাৎ SRO চাব ৰেজিষ্টাৰ অফিচ চিলেক্ট কৰিব। আবেদনকাৰীৰ বিৱৰণ, আবেদনকাৰীৰ নাম অৰ্থাৎ কন্যাৰ নামটো লিখিব, দৰাৰ নাম ল'ৰাজনৰ নাম লিখিব, আবেদনকাৰীৰ পিতৃৰ নাম ছোৱালীৰ দেউতাকৰ নাম লিখিব, আবেদনকাৰীৰ মাতৃৰ নাম ছোৱালীৰ মাকৰ নাম লিখিব, আবেদনকাৰীৰ ঠিকনা ফুল ঠিকনাটো দি দিব, পিনক'ড দি দিব, আধাৰ নং আছে যদি আধাৰ নংটো দিব। বিবাহ নিবদ্ধ সম্পন্ন কৰা কাৰ্যালয়টোৰ নাম লিখিব, বিবাহ নিবদ্ধ সম্পন্ন কৰা বিষয়াজনৰ নামটো লিখি দিব, বিবাহ নিবদ্ধ সম্পন্ন কৰা প্ৰমাণপত্ৰৰ নং, বিবাহ নিবদ্ধ সম্পন্ন কৰা তাৰিখটো লিখি দিব। আবেদনকাৰীৰ জন্ম তাৰিখটো দিব কন্যাৰ, দৰাৰ জন্ম তাৰিখ, ইমেইল ID আছে যদি ইমেইল IDটো লিখি দিব ইয়াত, আবেদনকাৰীৰ মোবাইল নম্বৰটো দি দিব, আৰু তলত আবেদনকাৰীৰ বেংকৰ বিৱৰণ, আবেদনকাৰীৰ নাম অৰ্থাৎ বেংক পাছবুকত যি নাম আছে আপোনাৰ সেইটো নাম ইয়াত বহাই দিব, ইংলিছত কেপিটেলত লিখিব। আবেদনকাৰী বেংকৰ নাম, আপোনাৰ বেংকৰ নামটো চিলেক্ট কৰিব। ইয়াৰ পৰা ষ্টেট বেংক নে চেণ্ট্ৰেল নে গ্ৰামীণ যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব আপোনাৰ বেংকটো। বেংকৰ শাখাৰ নামটো দি দিব। আবেদনকাৰীৰ বেংক একাউণ্ট নং, আপোনাৰ একাউণ্ট নংটো লিখি দিব, লগতে বেংকৰ IFSC কোডটো বহাই দিব ইয়াত। এই হেডলাইনটোত দিয়া আছে যে আপুনি যিবিলাক ইয়াতে দিছে এপ্লিকেশ্যনত চব শুদ্ধ, আৰু যদি অশুদ্ধ দিছে তেনেহ'লে আপুনি জগৰীয়া হ'ব। ইয়াৰ উপৰি আপুনি এইখিনি পইচা সোণ কিনিবৰ বাবেহে লৈছে এই বুলি ইয়াত লিখা আছে। আৰু আপুনি এই ৰঙা ৰঙৰ কেপচাটো বহাই ছাবমিট বাটনত ক্লিক কৰি আপুনি প্ৰিণ্ট আউট কৰি ল'ব আপোনাৰ ফৰ্মখন। এনেকৈ আপোনাৰ এপ্লাইটো সম্পূৰ্ণ হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব।